নমস্কাৰ বন্ধুসকল, ৰমণৰ অফিচিয়েল যেটো ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে আপোনালোকক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ যিহেতু দুদিনৰ ভিতৰতে আপোনালোকে মোক 1000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰালে। যিহেতু মনেটাইজৰ ক্ষেত্ৰত 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগে আৰু 4000 ভিউজ হ'ব লাগে, সেই গতিকে ইতিমধ্যেই মোৰ গোটেইখিনি ইউটিউবৰ যি ক্ৰাইটেৰিয়া আপোনালোকে সম্পূৰ্ণ কৰাই দিলে, তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই আশা কৰিছোঁ অনাগত দিনত আপোনালোকৰ পৰা এই মৰম আৰু এই আশীৰ্বাদ পাই থাকিম। যিহেতু মই নতুনকৈ ভিডিঅ' বনাব আৰম্ভ কৰিছোঁ, আৰু সেই গতিকে আপোনালোকে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যাতে মোৰ যি ছাবস্ক্ৰাইব বা শ্বেয়াৰ সকলোখিনি আপোনালোকে কৰাই দিয়ে, তাৰ বাবে মই আশা ৰাখিছোঁ। কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোৰ চেনেলটো আগবাঢ়ি যোৱাত বহুতখিনি সহায় কৰিব। আৰু আজি মই এটি ভিডিঅ' বনাবলৈ লৈছোঁ আপোনালোকৰ কাৰণেই। আমি যাম বৰ্তমান এখন পখিলা ৰাজ্যত। পখিলা ৰাজ্য এইটো কাৰণে কৈছোঁ যে য'ত নেকি হাজাৰ বিজাৰ পখিলা, বিভিন্ন ৰঙৰ, ৰঙা, নীলা, হালধীয়া, ক'লা, যিহেতু পখিলা বুলি ক'লে হয়তো সকলোৱে ভাল পায়, সেই পখিলাৰ এখন ৰাজ্যলৈ আমি লৈ যাম। ক'ত আছে সেই ৰাজ্যখন, কেনেকৈ আপোনালোকে যাব পাৰিব, সকলোখিনি আমি ভিডিঅ'টোৰ মাজত আপোনালোকক জনাম। আৰু সেইকাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু মোৰ ভিডিঅ'টোৰ লগত আপোনালোকে সদায় যাতে জড়িত হয় বা সদায় চাই, তাৰে মই আশা প্ৰকাশ কৰিছোঁ। বলক আমি এতিয়া সেই যি স্থানত য'ত পখিলা ৰাজ্য আছে, সেই পখিলা ৰাজ্যলৈ আমি যাবলৈ আমি আৰম্ভ কৰিম। এয়া আমি বাগানৰ মাজে মাজে যাবলৈ ওলাইছোঁ, কাৰণ যিখিনি ঠাইলৈ যাম সেই ঠাইৰ ৰাস্তাটো কিন্তু বহুত বেয়া। তথাপি আমি এই বাগানৰ মাজে মাজে আমি গৈ আছোঁ। কেনেকুৱা ধৰণৰ ৰাস্তা আপোনালোকক দেখুৱাইছোঁ। যিহেতু ভাৰত ভূটান সীমান্ত, আৰু ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত ৰাস্তাসমূহ ভালকৰে হয়, কিন্তু বিশেষকৈ কিছুমান ক্ষেত্ৰত এই ৰাস্তাসমূহ এনেদৰে ভাগি যায় বহু গাড়ী অহা যোৱা কৰাৰ ক্ষেত্ৰত। এতিয়া আমি লৈ গৈ আছোঁ তালৈকে।
ধন্যবাদ বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু মই কৈছিলোঁ ভিডিঅ'টোৰ আৰম্ভণিতে যে আপোনালোকক জনাম এই বিশেষ অসমৰ যি পখিলা ৰাজ্যখন কোনটো ঠাইত আছে, সেয়া হৈছে ওদালগুৰি জিলাৰ যি ভাৰত ভূটান সীমান্ত আৰু ডিমাকুচি হৈ যোৱা সেই পথটিৰে আহিব পাৰি এই খালিংদুৱাৰ যি সংৰক্ষিত বনাঞ্চল। আৰু ইয়াতেই বছৰটোৰ বিশেষকৈ যি জুন মাহৰ পৰা আগষ্ট মাহলৈকে এই পখিলাসমূহ ইয়াতে থাকে আৰু তেওঁলোকে ইয়াতে প্ৰজনন কৰি পখিলাসমূহে বিভিন্ন ঠাইলৈ গুচি যায়। আৰু এইটো মাহতেই এনেদৰেই হাজাৰ ৰঙীৰ পখিলাসমূহ ইয়াতে আহি বিশেষকৈ এই ঠাইখিনি শোভা বৰ্ধন কৰে। আৰু শেষত পুনৰ কৈছোঁ, আপোনালোকে মোৰ এই ভিডিঅ'টো চাই যেন ছাবস্ক্ৰাইব কৰে আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰে। ধন্যবাদ বন্ধুসকল।